আছে ন এই এজনে ধুই আছে দেখাই দিয়ে আকৌ গাহৰি এয়া ধুই আছে গাহৰিৰ লগত লাই বনাব কিন্তু আমি নাখাওঁ আমাৰ কাৰণে ব্ৰইলাৰ আছে দেই এই কোলা বনা এটা দেখিছে ন এয়া বনাব গাহৰিৰ লগত লাই খাব দেই আছে বহুত দিনৰ মন লাই অসমৰ পৰা আহিছে গাহৰি লাই বনাব এয়া কেৰাহীত ঢালিছে দেই গৰম পানী তাত নিমখ ঢালিছে আৰু কিবা দিব চাগে নিমখ আৰু কি দিবা বৰ্তমান আমাৰ গাহৰি ৰেডি হৈ গ'ল গাহৰি আমাৰ বনালে সেয়া লগৰজনে মই বৰ্তমান এতিয়া ডাইৰেক্ট দেখাবতো নোৱাৰোঁ এয়া গাহৰি হয় গাহৰি নাখাওঁ বৰ্তমান মানে ভিডিঅ' বনাবলৈ এটা চখ হৈছে আজি আৰু এইফালে ভাত আৰু আমাৰ ভাত বাঢ়িব এতিয়া লাই লগত বনাই অলৰেডি হৈ গ'ল ভাত বাঢ়ি আছে গাহৰিৰ লগত বৰ্তমান আমাৰ চব্জি বনোৱা নাই আমি চব্জি বনাম গৈ আছোঁ আমাৰ এজনে কি কৰি আছে বৰ্তমান ধুই আছে হাত ধুইছে আমি এতিয়া চব্জি আমাৰ কাৰণে চব্জি ৰেডি কৰিম ঠিক আছে আমি প্ৰথমতে গুচাম আদা নহৰু আদা লাগে নাবাৰ নাই ঠাণ্ডা ভাতৰ কথা কৈ আছো ঠাণ্ডা ভাত নাই আৰু গাহৰিৰ লগত কেঁচা পিঁয়াজ খাব বেজি হবৰ কাৰণে খাব বিচাৰিছে দেখিছে ৰাইজ এয়া ভাত বাঢ়ি আছে দেই গাহৰি ভালকে চাই লওক একদম আপোনালোকে খাই পাইছে নহয় নাজানো বাৰু আগতে আমি দেখাই দিছো বাৰু ধুনীয়াকে বাঢ়ি দিয়ক গগৈলে থৈ দিয়ক গাহৰি পিচটা দেখাই দিয়ক আমি ভিডিঅ' আৰম্ভ কৰিছোঁ বেছি নাই মটন বলে
এতিয়া ধুনীয়াকৈ আমি হাতে ধৰি থাকিবলগীয়া কাৰণে অলপ অসুবিধা হৈছে। ইয়াত ৰেডি হৈ গ'ল। এতিয়া আমি ঢালি দিম মাংস। আমি আধা ঘণ্টা আগতে ৰাখিছিলোঁ মাংসখিনি, এতিয়া ঢালি দিম। অ'কে, ইয়াত এতিয়া আমি ধুনীয়াকৈ লৰাই পেলাই মিলাই সৰু সৰু হৈছে, সম্পূৰ্ণ বনাই দিব পৰা নাই। মাজে মাজে আমাৰ কম আনি আছে যে আমাৰ অসুবিধা হৈছে। ইয়াত বৰ্তমান এতিয়া আমি 5-10 মিনিটৰ কাৰণে আমি ঢাকনা মাৰি দিম। এতিয়া আমাৰ ঢাকনা মৰা হ'ল বেলচা, এখন বেলচা হয়। আমি আৰু বেলচা ঢাকনা মাৰি দিলোঁ, মানে 5 মিনিটৰ কাৰণে আমি ঢাকনা মাৰি দিছোঁ। তাৰপিছত আমি ঢালিম তাত আলু। ৰেডি। এতিয়া আমি 5 মিনিটৰ পাছত আকৌ এয়া লৰাই দিম। মানে ভিতৰত দেখাবলৈ সম্পূৰ্ণ হৈছে নাই, আমি কৈছিলোঁ 5 মিনিটৰ ঢাকনা পাছত আলু ঢালিম। আলু ঢালিছোঁ। এয়া আলু ঢালি দিয়া হৈছে। বেক কেমেৰা কৰিবলগীয়া নোৱাৰিছোঁ, অকলে আছোঁ যে। এয়া ধুনীয়াকৈ লৰাই 5 মিনিটমান আকৌ সিজিব দিব লাগে। এতিয়া আমি 5 মিনিটৰ পাছত আকৌ লৰাই দিম। লৰাই আছোঁ বৰ্তমান। মাংস কালাৰ চাওক। আৰু আমাৰ ভাজিবলৈ আছে ইয়াত বিলাহী। এতিয়া আমি ঢালি দিম বিলাহী।
বিলাহী দিয়াৰ পাছত আমি 5 মিনিটৰ কাৰণে আকৌ ঢাকনা মাৰি দিছোঁ। এতিয়া ইয়াত অলপমান লৰাই দি আলুটো চেক কৰোঁ। আলুটো সিজা নাই, অলপমান টাইম লাগিব।